আমাৰ দেশত আবহমান কালৰ পৰা গণতান্ত্ৰিক প্ৰমূল্যবোধে বিৰাজ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ভাষাত আমাৰ দেশ গণতন্ত্ৰৰ জননী। ভাৰতবৰ্ষৰ প্ৰাচীন এই গণতান্ত্ৰিক প্ৰমূল্যবোধ প্ৰথমবাৰৰ বাবে ভুলণ্ঠিত হৈছিল পৰাধীন ভাৰতত, যেতিয়া ইংৰাজে আমাৰ ভাৰতক দখল কৰিছিল। দ্বিতীয়বাৰ এই প্ৰমূল্যবোধক ভৰিৰে মোহাৰি গণতন্ত্ৰক হত্যা কৰাৰ অভিসন্ধি ৰচিছিল সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নেতৃত্বত কংগ্ৰেছ দলে। অপশাসনক সুৰক্ষা প্ৰদান কৰিবলৈ বহু একান্নয়ত্ববাদী ৰাষ্ট্ৰনেতাই গণতান্ত্ৰিক মূল্যবোধত বিশ্বাসী ৰাজনৈতিক প্ৰতিপক্ষক বন্ধ কোঠৰীলৈ প্ৰেৰণ কৰাৰ অলেখ উদাহৰণ আছে। কিন্তু পৰম্পৰাগতভাৱে গণতান্ত্ৰিক মূল্যবোধত বিশ্বাসী ভাৰতবৰ্ষত যেতিয়া শ্ৰীমতী ইন্দিৰা গান্ধীয়ে বিৰোধী দলৰ নেতাসকলক জেললৈ প্ৰেৰণ কৰিছিল, সেই সময়ত সমগ্ৰ বিশ্ববাসী স্তম্ভিত হৈছিল। 1975 চনৰ 25 জুনৰ মাজনিশা দেশত যি জৰুৰীকালীন অৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছিল বা তাৰ কাৰণ কোনো হিংসাত্মক ৰাজনৈতিক কাৰ্যকলাপ নাছিল বা কোনো ৰাজদ্ৰোহৰ বাবেও এই জৰুৰীকালীন অৱস্থা প্ৰৱৰ্তন হোৱা নাছিল। সেই জৰুৰীকালীন অৱস্থা আছিল ইন্দিৰা গান্ধীৰ আক্ৰোশ আৰু ব্যক্তিগত ৰাজনৈতিক ক্ষমতা সৰ্বোচ্চতাৰ বহিঃপ্ৰকাশ। যি কংগ্ৰেছ দলে মহাত্মা গান্ধীৰ নেতৃত্বত ইংৰাজৰ শাসন উভৰাই 1947 চনত দেশত গণতন্ত্ৰৰ প্ৰতিষ্ঠাৰ কামত ব্ৰতী হৈছিল, যি কংগ্ৰেছে স্বৰাজ আন্দোলনত দেশৰ লক্ষ লক্ষ জনতাক প্ৰেৰণা দিছিলে ইন্দিৰা গান্ধীৰ আমোলৰ পৰা, সেই কংগ্ৰেছে আজি এটা পৰিয়ালৰ সংগঠন হৈ কাম কৰিবলৈ আৰম্ভ কৰিছে আৰু দেশত গণতন্ত্ৰক বাৰে বাৰে কুঠাৰাঘাত কৰিছে।